Hey guys, welcome back to my YouTube channel. Namaskar bondhu hokkol. Mor YouTube channel le apnalok punor bar swagatom janaisu. Then guys, moi goisilu Shillong aru mur logot goisile mor cousins aru friends. Aru Shillongot goi Dawki ghurilu, Serapunji ghurilu, bahut beshi bhal lagile jaga keta sai. And tare eti horu video moi banaisu aru apnalok kakhole loi anisu aru jodi apnaloke bhal pai ভিডিওটো লাইক কৰি দিব আৰু শেয়াৰ কৰি দিব আৰু যিসকলে প্ৰথমবাৰ বাবে চাইছে মোৰ চেনেলটো তেওঁলোকে সাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব সো গাইস লেটস গো গাইস আমি গৈ আছো শিলঙৰ পৰা ডাউকিলে উলাই মেলি ৰেডি হৈ ধুনীয়াকৈ আহিলো তাৰ পৰা আজি আপোনালোকক দেখাম ডাউকিত কি আছে তো ভিডিওটো স্কিপ নকৰি চাই থাকিব सफरनामा शुरू तुमसे खत्म तुम पे सफरनामा जिसे ढूंढा जमाने में मुझे सारे घर मार के सूरज डुबाया दो नशे के मारो तुम আমিতো গৈ আছো বহুত বেছি ভাল লাগিছে ইয়াৰ ইমান মানে জেগাডোখৰ ইমানেই ক্লিন আৰু ৰাস্তাবোৰ ইমান ধুনীয়া বহুত বেছি ভাল লাগিছে জাৰ্ণি কৰি আৰু যদি চাই আপোনালোকে কেতিয়াবা আহিব বহুত বেছি ভাল লাগিছে ৰাস্তাবোৰ চাই আৰু ইমান গ্ৰীণ ন গছেই গছ মানে ইফালে সিফালে চবফালে গছ মানে বহুত বেছি ভাল লাগিছে ফ্ৰেছ লাগিছে বহুত ঘূৰি এণ্ড চ' গাইছ ভিডিঅ'টো চাই থাকিব এতিয়া আমি পাহাৰৰ বহুত ওপৰত উঠি আহিলোঁ য'ত নেকি আমি ডাৱৰ চুব পাৰোঁ ইমান এক্সাইটেড হৈছোঁ নহয় ডাৱৰ দেখি ইমান ধুনীয়া লাগিছে ন একদম ইয়াতে থাকি যাওঁ লাগিছে অকল মোৰেই নহয় মোৰ লগৰ গোটেইখিনিৰে লাগিছে চব পাগল হৈ গৈছোঁ মানে ইয়াৰ চাই ইমান বেছি ভাল লাগিছে ন পাগল হৈ গৈছোঁ মই শ্বিলঙত ইমানেই গৰম আছিলে আমি সেইকাৰণে হাফ অফ স্পৰ্টিং পিন্ধিলোঁ কিন্তু ইয়াত আহি ডাৱৰৰ মাজত সোমাই দিয়াৰ লগে লগে আমাৰ ইমানেই ঠাণ্ডা লাগিছে কিন্তু এক্সাইটমেণ্টত ন আমাৰ ঠাণ্ডা নাইকিয়া হৈ গৈছে মানে কি ক'ম আৰু চাহ খাবলৈ ৰখিছোঁ ইয়াতে তাৰপৰা মানে ৰাতিপুৱা সোনকালে উঠি গুচি আহিলোঁ ন সেইকাৰণে মানে এতিয়া চাহটো অকণমান খাই ল'ম চাহ কিবা এটা খাম আৰু তো আপোনালোকে যদি স্কিপ নকৰি চাই থাকক আমাৰ সঞ্জু দেৱনাথ বহি আছে ইয়াত এইফালে একদম পূৰা ডাৱৰ পৰি আছে
ইমান ডাঙৰ একদম ডাঙৰ ইমান পৰিছে অ' মা একদম বহুত ভাল লাগিছে দেখি Then guys, আমি মৰ্নিং ব্ৰেকফাষ্ট ইয়াতে কৰি ল'লোঁ মেগী খালোঁ আৰু কফি খালোঁ এণ্ড নাও আমি ওলাইছোঁ আকৌ যাবলৈ তো গাইজ ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব আৰু যিসকলে প্ৰথমবাৰৰ কাৰণে চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব So guys, let's go! शामे मलंग सी रातें सुरंग सी बागी उड़ान पे ही ना जाने क्यों इलाही मेरा जी आए आए इलाही मेरा जी आए आए Hey guys, আমি বহুত এক্সাইটেড আমি ডাউকি ৰিভাৰ পাই গ'লোঁ সেই ওপৰৰ পৰা দেখি ইমান ভাল লাগিছে ন ইয়াতে থাকি যাম লাগিছে একদম মই পাগল হৈ গৈছোঁ মই ইয়াতে থাকিয়ে যাম নেকি মই নাজানো আৰু কিন্তু গাইজ আপোনালোকে চাগে এনজয় কৰিছে মই বহুত বেছি ভাল লাগিছে আৰু এনজয় কৰিছোঁ ওপৰৰ পৰা চাই ইমান ভাল লাগিছে ন মই পাগল হৈ গৈছোঁগৈ তো গাইজ ভিডিঅ'টো স্কিপ নকৰি চাই থাকক মই আৰু ভাল দেখাই আছোঁ আপোনালোকক দেখাম इलाही मेरा जी आए आए इलाही मेरा जी आए आए গাইজ আমি ইয়াত পালোঁহি এতিয়া নামি পেলাই যাম আৰু ইয়াতে টিকট কাটিব লাগিব তো টিকটটো কাটি ল'ম কাটি পেলাই আপোনালোকক দেখাই আছোঁ আপোনালোকে চাই থাকক मेरा बस्ता चला मैं जहां ले चला मुझे रास्ता बूंदों पे नहीं बूंदों के समंदर पे वो, इलाही मेरा जी आए आए इलाही গাইজ ইয়াতে ইণ্ডিয়া আৰু বাংলাদেশৰ বৰ্ডাৰ হয় তো এইখিনি মানুহ ইয়াত বহি আছে যে এয়া বাংলাদেশৰ মানুহ আৰু আমাৰ এইফালে যোনখিনি ব'টিং কৰিব এইখিনি ইণ্ডিয়াৰ মানুহ ইয়াত এখন নাৱত আমি ব'টিং কৰোঁতে 800 ৰুপিজ লৈছে আৰু আমি 8জন আহিছিলোঁ ইয়ালৈ সেয়েহে মানে এখন নাৱত 3জনকৈ দিয়ে কিন্তু আমাক চাই লৈছে বাৰু চাই আমাৰ চাইজকেইটা অকণমান সৰু ন আমি ক্ষীণ যে সেয়েহে আমাক 4জনকৈ দিছে 4জনকৈ 2খন নাও লৈছোঁ আৰু এখনত 800 ৰুপিজকৈ এতিয়া আমি আপোনালোকক ডাউকি ৰিভাৰ দেখাই আছোঁ আপোনালোকে চাই থাকক বহুত ধুনীয়া লাগিছে বহুত এক্সাইটেড মই মানে ইমান ধুনীয়া লাগিছে পানীটো একদম গ্ৰীণ এনেকুৱা পানীটো মই দেখা নাই ফাৰ্ষ্ট টাইম দেখিছোঁ বহুত ভাল লাগিছে কিন্তু इलाही मेरा जी आए आए ইয়াতে চাওক ইয়াৰ বস্তু কেনেকৈ ঠাণ্ডা কৰি ৰখা হৈছে আৰু আমাক ইয়াতে আহি এটা পাৰৰ পৰা অন্য এটা পাৰত ৰখাই দিছেহি এণ্ড ইয়াতে আমি এতিয়া 5 মিনিট ব্ৰেক দিছে আমি ইয়াতে ফটো ক্লিক কৰিম এণ্ড গাইজ ভিডিঅ'টো স্কিপ নকৰি চাই থাকক আৰু যদি ভাল লাগিছে তেন্তে ভিডিঅ'টো কিন্তু লাইক কৰি দিব দেই দেন গাইজ আমাৰ 5 মিনিটছ ব্ৰেক খতম হ'ল ইয়াতে এণ্ড এতিয়া আমি ৰিটাৰ্ণ হৈছোঁ আকৌ দেন চাই থাকক ভিডিঅ'টো স্কিপ নকৰি দেন গাইজ ডাউকিৰ আমি ষ্টিল ৱাটাৰ ৰিভাৰ চাই মেলি শেষ কৰি আহিলোঁ এণ্ড বহুত বেছি এনজয় কৰিলোঁ এতিয়া আমি গৈ আছোঁ ডাউকিৰ মাউলিনাং যোনখন আমাৰ সকলো পৃথিৱীৰ সকলোতকৈ
চাফা গাঁওখন তালৈ গৈ আছোঁ তো গাইজ চাই থাকক ভিডিঅ'টো স্কিপ নকৰি এই যে দেখিছে গ্ৰীণ কালাৰ এইকেইটা এইটো হৈ গ'ল বাংলাদেশ আৰু ইণ্ডিয়াৰ বৰ্ডাৰ দেন গাইজ এইফালে আমি এতিয়া ইণ্ডিয়া আহি আছোঁ আৰু অকণমান ছাইডতে লাগি আছে বাংলাদেশ দেন গাইজ মোৰতো যাবলৈ মন আছে কিন্তু খেদিব ন ভয়ো লাগে একো নাই বাৰু আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু এনজয় কৰি থাকক আমাৰ লগতে ইয়াতে আমাৰ গাড়ীখন পাৰ্ক কৰা হ'ব আৰু এই গাঁওখনৰ ভিতৰলৈ সোমাবলৈও ইয়াত টিকট কাটিব লাগে কাৰণ বহুত বেছি চাফা গাঁওখন তো গাইজ দেখাওঁ আহক আপোনালোকেও চাই থাকক কেনেকুৱানো গাঁওখন কিমান চাফা য'ত নেকি আমি টিকট কাটি সোমাব লাগে গাইজ ইমান ধুনীয়া গাঁওখন আপোনালোকে দেখিছেই চাগে মই যিমানটো ভাবিছিলোঁ মই গম পোৱা নাছিলোঁ কিন্তু গাঁওখন বহুত বেছি চাফা এণ্ড মই শ্বিলঙতো দেখিছোঁ ডাউকিতো পালোঁ এটা ৰাস্তাত কিন্তু ক'তো এটা পেকেট মই নেদেখিলোঁ আৰু এই গাঁওখনতো একেই বহুত বেছি ভাল লাগিছে আৰু মইতো বিচাৰি ফুৰিছোঁ ইয়াত মানুহবোৰে টয়লেট ক'ত যায় আমি যেনেকৈ এখন গাঁৱত বাস কৰি আহিছোঁ তেওঁলোকেও ইয়াতে বাস কৰি আহিছে কিন্তু এনেকুৱা লাগিছে পাৰ্ক এখন গোটেইখন পাৰ্ক আৰু পাৰ্কত তেওঁলোকে থাকে মানে আমাৰ নিচিনাকৈ জীৱন কটাই আহিছে তেনেকুৱা লাগিছে কিন্তু তেনেকুৱা নহয় ন য'ত নেকি এওঁলোকে ইমান ধুনীয়াকৈ আছে মই দেখিতো মোৰ মাথা বেয়া হৈ গৈছে মই ভাগলৈ গৈছোঁ মই ইয়াতে থাকিবলৈ মন আছে কিন্তু কি ক'মত থাকিবতো নোৱাৰোঁ ন কোনোবাই ফ্ৰীতে মাটি চাটি দিয়া হ'লে থাকিলেহেঁতেন আৰু ইয়াতে কিন্তু নাই ভাগ্য নাই ন ঠিক আছে বলক চাই থাকক মোৰ লগতে গাইজ আমি ইয়াৰ পৰা ওলালোঁ এতিয়া আমি গৈ আছোঁ ৰোড ব্ৰিজ যাবলৈ গাইজ চাই থাকক মোৰ লগত আৰু ৰোড ব্ৰিজ চাবলৈ গৈ থাকক লগতে যেন তেন আহি আহি আমি ৰোড ব্ৰিজ পাইছোঁহি ইয়ালৈ আহিবলৈও কম নামিব নালাগে কিন্তু মোৰ ভৰি বিষাই গৈছেগৈ একদম মানে থাকিব পৰা নাই আৰু দেই এই যে যায় এতিয়া আহি পাইছোঁহি আপোনালোকে চাওক আমি ৰোড ব্ৰিজ দেখাই আছোঁ এখন হৈ গ'ল ৰোড ব্ৰিজ যিখন গছেৰেই তৈয়াৰ হৈছে আৰু নিজে নিজে হৈছে কোনো কৰা নাই জন্মগত বুলিয়ে ক'ব লাগিব আৰু য'ত নেকিতো নিজে নিজে জন্ম হৈছে গছজোপাৰ আৰু গছজোপাৰে এখন দলং বহুত সুন্দৰকৈ ৰাখিছে আৰু বহুত বেছি ভালো লাগিছে তো গাইজ মই তলৰ পৰা দেখুৱাইছে চাই থাকোঁ আমি ইয়াতে ফটো চটো ক্লিক কৰিলোঁ এণ্ড নাও আমি যাবলৈ ওলাইছোঁ ইয়াৰ পৰা কাৰণ আমি বহুত ঘূৰিলোঁ এতিয়া কমেও 3 বাজি গৈছে সেয়েহে আমি এতিয়া যাবলৈ ওলাইছোঁ এণ্ড গাইজ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব যদি ভাল লাগে তেনেহ'লে লাইক কৰি দিব আৰু লগতে শ্বেয়াৰ কৰি দিব দেন গাইজ এতিয়া ব'লক আমি যাওঁ দেন গাইজ আমি এতিয়া ইয়াৰ পৰা যাওঁ আমাৰ চাবলগীয়াখিনি আমি চালোঁ চাই এতিয়া আমি আকৌ ৰুমলৈ যাবলৈ ওলাইছোঁ কাৰণ বহুত বেছি দেৰি হৈ গৈছে আন্ধাৰ হৈ যাবগৈ আৰু ইয়াতে আন্ধাৰ হ'লেতো গাড়ী চলাবলৈ অলপ প্ৰব্লেমো হয় সেইকাৰণে আমি ওলাই দিছোঁ এতিয়াই এণ্ড বহুত বেছি ঠাণ্ডা হ'ব এতিয়া কাৰণ ইয়াতে ডাৱৰবোৰ আহি গাত লাগি থাকে ন বহুত বেছি ভালো লাগে কিন্তু বহুত বেছি ঠাণ্ডাও লাগিব এতিয়া কি কৰিম নাজানো আৰু কিন্তু গৈ আছোঁ এণ্ড আপোনালোকে মোৰ লগত গৈ থাকক দেন গাইজ আমি লাহে লাহে আহি শ্বিলং পাইছোঁহি আৰু ডাউকিত যিমানটো ঠাণ্ডা আছিলে শ্বিলঙত সিমান ঠাণ্ডা নাই বাৰু এণ্ড শ্বিলঙত আমি ৰুম লৈছিলোঁ হোটেলত আছিলোঁ তো ইয়াৰ পৰা আমি এতিয়া ৰুমৰ পৰা বেডিংবোৰ লৈ আমি আজি ৰাতিয়ে আকৌ গুৱাহাটী যামগৈ
কলেজো খোলা আছে তো কলেজ যাব লাগিবই ন সেইকাৰণে আমি আজি ৰাতি ইয়াৰ পৰা ওলাই দিম আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু যিসকলে প্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চ' গাইজ এনেকুৱা নতুন নতুন ভিডিঅ' লৈ মই পুনৰ আপোনালোকৰ পৰা চাপিমি এতিয়া মই বিদায় লৈছোঁ ধন্যবাদ